Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আজি আপোনালোকলৈ আন এটা জেলিৰ ভিডিও লৈ আহিছো আৰু যি সকল ভিউৱাৰ আছে এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো ক্লিক কৰি অল কৰিবলৈ নাপাহৰিব ইয়াৰ বাবে প্ৰথমে আমাক লাগিব আধা কেজি মধুৰি আধা গ্লাস চেনি এফাল নেমুৰ ৰস এতিয়া প্ৰথমে গেছটো অন কৰি কেৰাহীখন পাতি তাত কাটি লোৱা মধুৰিবোৰ দি দিছো এতিয়া মধুৰিখিনিত এটা কাপোৰ জোখত 2 কাপ পানী সম পৰিমাণে দি দিছো ইয়াৰ পিছত নেমুৰ ৰসখিনি দি দিছো নেমুৰ ৰসখিনি দিয়াৰ পিছত হাতাখনেৰে অলপ লৰাই কিছু সময় উতলিবলৈ দিম মধুৰিৰ ৰসখিনি উতলি ডাঠ হোৱাৰ পিছত এখন চাকনিত চাকি লম এতিয়া পুনৰ গেছটো অন কৰি কেৰাহী এখন পাতি তাত চাকি লোৱা মধুৰি ৰসখিনি দি দিছো এতিয়া ইয়াত চেনিখিনি দি দিছো চেনিখিনি দিয়াৰ পিছত এতিয়া হাতাখনেৰে লাহে লাহে লৰাই থাকিম যাতে সাইডে সাইডে লাগি নধৰে ইয়াত অকণমান গ্ৰীণ ফুড কালাৰ দি দিছো
হাতাখনেৰে অলপ অলপ লৰাই দিছোঁ। এতিয়া সাইডে সাইডে যিবোৰ ফেন ওলাইছে সেই ফেনবোৰ হাতাখনে অলপ অলপকৈ কাঢ়ি দিছোঁ, কাৰণ ফেন থাকিলে জেলিবোৰ বেছি দিনলৈ ভালে নাথাকে। দেখিছেনে ৰসখিনি লাহে লাহে ডাঠ হৈ আধা হৈ আহিল। এতিয়া আমাৰ জেলি ৰেডি।